নৱবৰ্ষৰ প্ৰথমটো দিনতেই ৰাজ্যবাসীৰ বাবে পুনৰ এক দুখবৰ আহি পৰিছে। কিয়নো জনপ্ৰিয় অভিনেতা মোহন খ্যাত দীপজ্যোতি কেওট অতি সংকটজনক অৱস্থাত গুৱাহাটীৰ হেলথচিটি হাস্পিটেলত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট হৃদৰোগত আক্ৰান্ত হৈছে। শ্বুটিং চলি থকাৰ সময়তেই ঢলি পৰিছিল অভিনেতাগৰাকী। লগে লগেই অভিনেতাগৰাকীক হেলথচিটি হাস্পিটেলত ভৰ্তি কৰে। বৰ্তমান হেলথচিটি হাস্পিটেলতেই অস্ত্ৰোপচাৰ চলি আছে অভিনেতাগৰাকীৰ। গতিকে সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰক যাতে অভিনেতাগৰাকী পুনৰ সুস্থ হৈ আমাৰ মাজলৈ ঘূৰি আহে। আমি আমাৰ চেনেলৰ ফালৰ পৰাও অভিনেতা দীপজ্যোতি কেওট যাতে পুনৰ সুস্থ হৈ ঘূৰি আহে তাৰেই কামনা কৰিলোঁ।